এই বন্তি তুমি কি বিচাৰি আছো হে তুমি ভাবিছ যে গোটেই মানুহ অসমৰ মানে অন্ধভক্ত হয় নেকি হে তুমি যে এনেকুৱা মানে অশ্লীল ভাষা তুমি মানে প্ৰয়োগ কৰি আছো তোমাৰ নিচত কমেণ্টবিলাক চা যে মানুহে কি কৈ আছে গোটেই অসমৰ মানুহ অন্ধভক্ত নহয় দেই মানুহে আজিকালি বুজি পায় বুজিছনে তুমিও যে এটা মানে কিবা হেৰি কৰি আছো যেতিয়া তোমাৰ পঢ়া শুনাৰ সময় হেতু নকৰি তুমি কিবা হেৰি ভাইৰেল হ'বলৈ বিচাৰি আছো পাৰিল তোমাৰ মা দেউতাকৰ নম্বৰটো দেখচোন মোক মই সুধিম যে কি হৈ আছে মানে এনেকুৱা নাপায় দেই এতিয়া মানুহে বিচাৰি আছে জুবিন গাৰ্গৰ ন্যায় আৰু তুমি সেইটো নকৰি বেলেগ চিষ্টেমত মানুহক মানে ডাইভাৰ্ট কৰি আছো যে কিবা হেৰি ৰাজনীতি কৰি আছে পাব্লিকে ৰাজনীতি কৰিলে আৰু কৰিব পাৰা কিন্তু সেইটো নকৰি মানুহে ন্যায় বিচাৰি আছে গম পাইছনে নাই ৰাজনীতি কৰি আছে ৰাজনীতিবিদে পাব্লিকে কি কৰিব ক এনেকুৱা গালি নাপাৰিবা দেই অনলাইনত বুজিছনে এতিয়া মানে নতুন প্ৰজন্মক তুমি শিকাই আছো গালি পাৰি তেনেকুৱা নাপায় কিন্তু একদিন ঘৰৰ মানুহকে গালি পাৰিবা তুমি সেইটো একদম সঁচা কথা বুজিছনে আমি এইটো গেৰাণ্টি দিব পাৰি বেলেগৰ ঘৰত যদি আমি চুৰি কৰোঁ তেনেহ'লে নিজৰ ঘৰত এদিন কৰিমেই সেইটোৱে আৰু গম পাইছনে বাৰ হৈ যাব ভণ্টি আমাৰ অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকৰ মাজলৈ আহিছোঁ আজি এটা নতুন ভিডিঅ'ত আলোচনা কৰিম জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গক চাওক আপোনালোকে জোনমণি ৰাভাক কেনেকুৱা জোনমণি ৰাভাৰ লগত মানে ধেমালি কৰি আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ এছআই জোনমণি ৰাভাৰ সৈতে বহুত ধেমালি কৰি গৈছে আৰু এনেকুৱাই মানে প্ৰত্যেকজন মানুহৰ লগতেই ভাল প্ৰদৰ্শন কৰি গৈছে আপোনালোকে চাব পাৰিব আজি আমাৰ এই ভিডিঅ'ত বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' চাব পাৰিব আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক তই কি কৈছ বনৰী মিয়ানি চালা নটিনি মিয়া জাত কেলা কি কৈছ তই নতুনকে মাৰ্কেটত আহিছ তইতো নতুনকে মাৰ্কেটত আহিছিলি এতিয়া পুৰণা হলি একচুৱেলি আমি ক'ব পাৰিব তোমালোকে যে আহিছা অনলাইনত ভিডিঅ' বনাই মানে কেনেকুৱা মানে ভাইৰেল হ'ব পাৰি সেইটো মানে তোমালোকে চেষ্টা কৰি আছো সেইটো আমি গম পাইছোঁ আৰু ৰাইজ আপোনালোকে যদি তেনেকুৱা ভাবিছে তেনেহ'লে কমেণ্টত জনাওক চিষ্টেমটো তেনেকুৱাই লগাই দিছে বা মুছলমানেই হওক বা হিন্দুই হওক আমি হিন্দু মুছলিম বুজি নাপাওঁ কিন্তু মানুহে বহুত মানে চক্ৰই তেনেকুৱা মানে এটা চিষ্টেম লগাই আছে যে আমি কেনেকুৱা ভাইৰেল হ'ব পাৰি মইতো আজিৰ পৰা বহুত দিন আগৰ পৰাই কিন্তু ইউটিউবত ভিডিঅ' বনাই আছোঁ বেলেগ আমাৰ ইউটিউব চেনেল আছে আমি তেনেকুৱা নহয় আমি এটাই বস্তু বিচাৰি আছোঁ যাতে আমাৰ জুবিন দাৰ ন্যায় দিয়ে আমাৰ জুবিন দা চিৰ আত্মাই শান্তি পায় সেইটো আমি কামনা কৰি আছোঁ আৰু আমাৰ জুবিন দা অমৰ হওক জয় জুবিন দা সেইটো আমি সদায় কওঁ যেতিয়ালৈকে আমি জীয়াই আছোঁ তেতিয়ালৈকে আমাৰ দিলত থাকিব জয় জুবিন দা ইমান ডাঙৰ হৈ গলি এতিয়া গম পালি মই নতুনকে মাৰ্কেটত আহিছো কি বুনৰী নটিনি চালা মিয়া জাত ইয়া এনেকুৱা গালি পাৰিব নালাগে মোৰ মতে আজি চাওক আমাৰ যিমান প্ৰজন্ম আছে সিহঁতক নষ্ট নকৰিব এইটো মানে মোৰ অনুৰোধ থাকিল ভণ্টি তুমি যেনেকুৱা গালি পাৰি আছ আজি মিয়াক গালি পাৰি আছ কিন্তু কিয় পাৰি আছ সেইটো নাজানো মোৰ দুখ নাই কিয়নো তোমাৰ কিবা দুখ লাগিছে কাৰণে পাৰি আছোঁ কিন্তু গালি পাৰিব নালাগে আজি মিয়াক গালি পাৰিবা কালি কিন্তু ঘৰৰ মানুহক গালি পাৰিবা সেইটো গেৰাণ্টি আছে অসুবিধা নাই কিন্তু প্ৰজন্মক নষ্ট নকৰিবা তোমাৰ দেখাত আৰু আমাৰ যিবিলাক এতিয়া আহি আছে প্ৰজন্মবিলাক সিহঁতে শিকি যাব যে এনেকুৱাই মানে আমাৰ অসমত গালি গালাজ হয় গালি গালাজ পাৰিব নালাগে সেইটো তো আৰু গম পায় আজি চাওক অসমবাসী ৰাইজসকল কিবা অসুবিধা হৈছে তাক বুজাওক বা কিবা অসুবিধা হৈছে তাক বেলেগ চিষ্টেমত কওক অনলাইনত গালি পাৰি আৰু ফেমাছ হ'বলৈ বিচাৰিছে নেকি সেইটো আপোনালোকে ডিচাইড কৰক আমি আৰু নেক্সট ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে ভিডিঅ' চাই থাকক অকমান আগত ভিডিঅ' এটা দেখিলো দাদা এজনে ভিডিঅ' এটা দিছে একদম মজা কৰিলে ৰাইট মানে জুবিন দাৰ ন্যায় এটা বাহানাহে কিন্তু মেইন টাৰ্গেটটো একদম হিমন্ত মামা কেনেকৈ মুখ্যমন্ত্ৰী পদটো আঁতৰাব বিচাৰোঁ সেইটো টাৰ্গেট লৈছে
কেলা আমি আজি 4-5 দিন হৈ গ'ল আমাৰ এই বন্তিজনীক চাই আছোঁ অনলাইনত বহুত কেইটাই ভিডিঅ' উল্টা পুল্টা পাইছোঁ কিয়নো তুমি যেনেকুৱা কৈছা যে অসমৰ মিয়াসকলে কিবা ৰাজনীতি কৰি আছে জুবিন গাৰ্গৰ বিষয়ত সেইটো কিন্তু ভুল হয় কিয় জানানে আমাৰ জুবিন গাৰ্গৰ কাৰণে অসমীয়া যে মানুহ প্ৰতিবাদ কৰি আছে তুমি দেখা নাই আৰু ক'ত মিয়া পালা মিয়াটো যিবিলাক আছে সেইবিলাক নাযায় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘৰবাৰী ভাঙি দিছে সিহঁত সেইটো জামেলালৈ বহি আছে কিন্তু সিহঁত প্ৰতিবাদ কৰিবলৈ কৈ আহিব আৰু আমাৰ অসমীয়া যিবিলাক আছে সেইবিলাক প্ৰতিবাদ কৰি আছে তুমি চোৱা নাই আৰু আজি প্ৰতিবাদত কি ভোট চাই আছে নেকি বা ভোট দিবলৈ কৈছে নেকি আমি যেতিয়াৰ পৰা মোৰ ভোট হৈছে তেতিয়াৰ পৰা মই বিজেপিত ভোট দিওঁ জানো তুমি মই বিজেপিৰ তোমাৰ ৱাৰ্ড মেম্বাৰৰ পদবী আৰু ইয়াত বিজেপি আৰু কংগ্ৰেছ এইবিলাক নাই মোৰ ভিডিঅ' চাবা ইউটিউবত দিয়া আছে এইবিলাক কথা নহয় কিন্তু এটা কথাই ক'ব পাৰি যে সকলো মিলি এটা বস্তুই মানে বিচাৰি আছে যে জুবিন গাৰ্গৰ ন্যায় হওক সিহঁতক যাতে ধৰি শাস্তি দিয়ে সেইটোৱে কামনা কৰি আছে ৰাইজে আৰু সেইটোৱে আমাৰ আশা থাকিব এইবিলাক বাদ দিয়ক বন্তি গালি চালি নাপাৰিবা আৰু গালি পাৰা সেইটো ভাল নহয় কিছুমানে ভাল পাব পাৰে কিছুমানে বেয়া পায় সেইটো আৰু কি বুজায় তোমাৰ কিবা হেৰি নাই গম পাইছনে নাই মানে তোমাৰ যে ডাঙৰ তুমি ফেমাছ হৈ গ'লা নিজে সেইটো ভাবি আছা বা পইচাৰ কাৰণে হ'ব পাৰে দুই তিনিটাই মানে মেটাৰ থাকে বুজিছনে সেইটো তুমি বাদ দিয়ক আৰু আমাৰ জুবিন গাৰ্গৰ চিন্তা কৰক যাতে জুবিন গাৰ্গৰ ন্যায় হয় সেইটোৱে কামনা থাকিল ৰাইজ আমাৰ যদি ভিডিঅ' ভাল লাগিছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব আপোনালোকে ভাল কমেণ্ট কৰিব মোৰ আশা থাকিল